কি খবৰ সকলোৰে ভালে আছেনে? আমাৰ ঘৰলৈ আহিলে মোৰ মামাৰ ছোৱালী, তাই বিয়াৰ পিছত প্ৰথম আহিছে। মই তাই বিয়াত যাব নোৱাৰিলোঁ, সেইটো এটা মোৰ বিৰাট মনত দুখ আছিলে। আৰু সেই যে যাব নোৱাৰিলোঁ তাইৰ বিয়াত, সেইটো কাৰণে ভাবিছিলোঁ তাই চাগে নাহে। তাই ইমানেই ব্যস্ত ছোৱালী, তাই ডক্টৰ হয়। তাই এপইণ্টমেণ্ট লেটাৰ নিবৰ কাৰণে গুৱাহাটী আহিছে। এতিয়া মানে কি হ'ল, এই যে এপইণ্টমেণ্ট এটা দিবলৈ আহিছে, এটা দিন গুৱাহাটীত থাকিলে কাৰণে তাই আমাৰ ঘৰত পাক এটা মাৰিবলৈ আহিম বুলি ক'লে। মই বোলো তেতিয়াহ'লে ভাত খোৱাকৈ আহিবা। সন্ধ্যা খবৰ দিলে, মই বোলো জোঁৱাই আহিব, প্ৰথমতে আহিব, ভাত খাবই লাগিব। তাৰপিছতে সেই তাইতো একোৱেই নাখায়, অকল নিৰামিষ খায়। কিন্তু জোঁৱাইৰ কাৰণে কিবাকিবি পটাপট বনালোঁ, কি বনালোঁ আৰু মুঠতে। তাহাঁতি বাৰু খাই ভালেই পাইছে। তাৰপিছতে বেছি দেৰি থকাও নাই হোৱা, ৰাতি আহিছে যিহেতু। আৰু ৰাতি মানে কি হয়, বৰষুণ দি দিলে মানে আমাৰ ইয়াত বানপানী হৈ যায় যে, সেইটো কাৰণে বেছি সময় থকাও নাই। অহাৰ কাৰণে বহুত বেছি ভাল লাগিলে তুমি যে আহিলা। মই যে আহিবা ভবাও নাছিলোঁ, কাৰণ মই বিয়াত যাব নোৱাৰা দুখটো মোৰ সদায় আছে। সদায় যাতে তুমি এনেকৈ থাকা মোৰ লগত দেই। থেংক ইউ।